তো নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ চবেই ভালে আছে, আমাৰো ভালে। তো আজি আমাৰ হৈছে 9 নম্বৰটো দিন। তো 9 নম্বৰটো দিনত আজি আমি আছিলোঁ বৈশিষ্ট্য মন্দিৰ বেক চাইডে। তো দেখিব পাইছিলে দাদাৰ ৰুমত আছিলোঁ। তো দাদাটো নাই, তো দাদা এতিয়া কামত গ'ল। তো আমিও এতিয়া ওলাই দিওঁ, টাইম হৈ গ'ল এতিয়া পূৰা 7টাই বাজিলে। তো অলপ লেট হৈ গ'ল, ভাবিছিলোঁ সোনকালে ওলাম বুলি, কিন্তু মানে উঠিব নোৱাৰিলোঁ। কালি অলপ গা বেয়া আছিলে কাৰণে তো অলপ দেৰি হৈ গ'ল। তো আজি ক'ত কি হয় তোমালোকে ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছা কমেণ্ট কৰি ক'বা। তো কালি মানে ৰেইনকোটটোও ক'ৰবাত পৰি থাকি আহিলে, গমেই নাপালোঁ ক'তনো পৰিলে। তো আজি ৰেইনকোট এটা ল'বগৈ লাগিব। চেণ্ডেলো মানে ফাটি গ'ল তলৰ পৰা, পূৰা অৱস্থা নাই। চেণ্ডেলযোৰ ল'বগৈ লাগিব। তো ব'লা গাইছ, আজি ভিডিঅ'টো ইমানৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। ভিডিঅ'টোত ক'ত কেনেকৈ কি হয় দেখুৱাই গৈ থাকিম। তো ব'লা গাইছ, আজিৰ ভিডিঅ'টো মাজলৈ। তো গাইছ আহি পাই গ'লে পূৰা একদম বৈশিষ্ট্য চাৰিআলি। এইটো দেখিব পাইছে, বৈশিষ্ট্যলৈ এইফালে দিয়ে যায়, তো এইটো ৰাস্তাই দিয়ে যায়। পূৰা একদম গৈ আছোঁ আৰু এতিয়া। তো বেক চাইডে দেখিব পাইছে ভাস্কৰ আহি আছে। মানে ইমান ভিডিঅ' চিডিঅ' বনাই থকা নাই, পূৰা একদম বৈশিষ্ট্য চাৰিআলি পাই গ'লোঁ। তাৰপৰা যাম আমি এতিয়া বাওঁ চাইডে। তো ব'লা গৈ থাকোঁ। পূৰা আহি আছোঁ একদম বৈশিষ্ট্য চাৰিআলি এৰিলোঁ। তো ইয়াৰ পৰা আহি আছোঁ। তো বতৰৰ কথানো কি ক'ম, বতৰৰ কথা এবাৰ চাই লওঁ। আকাশ পূৰা একদম ডাৱৰীয়া হৈ আছে। তো কালি মোৰ ৰেইনকোটটোও হেৰাই গ'ল, ক'ত পৰি আহিলে গম নাপাওঁ। তো ইয়াৰ পৰা পূৰা একদম গৈ আছোঁ পূৰা গাইছ। অলপ আগত কেনেকুৱা ৰ'দ দি আছিলে দেখিছাই ন? তেতিয়া পূৰা একদম ডাৱৰীয়া বতৰ। তো এইফালে বাবাৰ মন্দিৰ। তো হৰ হৰ মহাদেৱ। তো ব'লা আগলৈকে গৈ থাকোঁ। সেইটো কথা দাদাজনক লগ পালোঁ। তো এয়া দাদাজনে অলপ হেল্প কৰিলে, ভাল লাগিলে। এইফালে পূৰা বৰষুণ গাইছ, দেখিছাই ন? তেতিয়া পূৰা একদম বাবাৰ মন্দিৰলৈকে যাব লাগিব। তো ভিডিঅ'টো বনাই আছোঁ গাইছ, ৰ'বা। তো গাইছ পূৰা একদম ওলাই দিলোঁ আৰু বৰষুণতে 2 ঘণ্টা পূৰা খাই দিলে টাইম। এইফালে দেখিব পাইছে আকৌ ৰ'দডাল ওলাইছে আৰু লাহে লাহে। তো আমি পূৰা আহি আছোঁ। তো মোৰ ৰেইনকোটটো কালি হেৰাই গ'ল। তো ছাতি এটাও লাগিব, চেণ্ডেলৰ অৱস্থাও নাই, চেণ্ডেল পূৰা তলফালেদি ফাটি গ'ল, চেণ্ডেলটোও ল'ব লাগিব। তো গৈ আছোঁ আৰু এনেকৈ। তো ব'লা গাইছ। ৰাস্তাৰে আহি থাকোঁতে দাদাজনক লগ পালোঁ, এজন দাদা। তো আমাক সুধিলে কিবা কিবি খাবা নেকি? তো আমি কৈছিলোঁ যে খায়ে আহিছোঁ আমি। তো নামানিলে আৰু। তো ৰুটি খালোঁ এতিয়া। তো বোলে দুটা হ'লেও বোলে ৰুটি খাই যোৱা তোমালোকে। তো ভাল লাগিলে দাদাক লগ পাই। দাদা आपसे मिलकर बहुत अच्छा लगा, बहुत बहुत धन्यवाद। তো এখন দাদা দোকান দেখিছে, পূৰা একদম অভাৰব্ৰিজৰ পূৰা একদম ফ্ৰণ্টতে আছে। তো দাদা দোকান, তো আপোনালোকে আহিবা কেতিয়াবা। তো লগ পাই ভাল লাগিলে দাদাক। তো ব'লা গৈ থাকোঁ আগলৈ। এই অলপ দূৰ পাই গ'লোঁ, সেই পূৰা একদম অভাৰব্ৰিজৰ তলতে পূৰা বহি দিছোঁ এতিয়া। এইফালে দেখিব পাইছা পূৰা এখন অভাৰব্ৰিজ। তো এইফালে পূৰা গাড়ী চাড়ী আহি আছে, বেক চাইডে বেক দেখিছাই। তো মোক কেইবাজনেও কৈছিলে যে তই ভাই ভিডিঅ'বোৰ ইমান শ্বৰ্টকৈ কেলে দিছ। তো চেষ্টা কৰিম যাতে ভিডিঅ'বোৰ মানে অলপ দীঘলকৈ বনাবলৈ। তো ব'লা গাইছ গৈ থাকোঁ। পূৰা একদম লখৰা পাৰ হৈ আমি বহুতো গুচি আহিলোঁ। তো দাদা এজন আছে সৰু সজাই ষ্টেডিয়ামৰ ওচৰত। তো তালৈকে গৈ আছোঁ, আজি থকাটো তাতে হ'ব। তো বেক চাইডে দেখিব পাই আছে পূৰা একদম ছানচাইড হৈ আছে গাইছ। এইপিনে দেখিব পাইছে পূৰা। তো গৈ আছোঁ এনেকৈ আগলৈকে। তো চাই আহিবা ভিডিঅ'টো গাইছ। একদম পূৰা পাই গ'লোঁ সৰুসজাই ষ্টেডিয়াম। এইফালে দেখিছাই পূৰা একদম এইফালে যায় ষ্টেডিয়াম। তো ইয়াতে আছে দাদা এজন আছে কুটুমদা। তো এতিয়া ব্লগ কৰিম, ক'ত থকা হয় চাই লওঁ। তো দাদাই চাই দিছে মানে আজি ৰাতিটো থাকিবৰ কাৰণে। তো পূৰা একদম ভিতৰলৈ গৈ থাকোঁ, ব'লা গাইছ। আহি পাই গ'লোঁ পূৰা গাইছ। সেয়া দাদা দেখিব পাইছে। তো দাদা পুলিচত আছে। তো আজি থকাটো দাদাই সুবিধাটো দিছে বাৰু। তো ইয়াৰ পৰা একদম ইফালে আছে দাদাৰ ৰুমৰ পৰাই। এইফালে যাম এতিয়া, পূৰা একদম চাহ এটা খাই লওঁ। চাহটো খাই পেলাই পূৰা একদম গৈ আছোঁ গাইছ। তো লাষ্টত ভিডিঅ' বনাব পাৰোঁতে নোৱাৰোঁ গম নাপাওঁ বাৰু। তো যদি ভিডিঅ' বনাব নোৱাৰোঁ ইমানটোলৈকে মানে ইমানতে সমাপ্ত কৰিব লাগিব। যদি ভিডিঅ' বনাব পাৰোঁ তেতিয়াহ'লে অলপ বনাই পেলাই দেখুৱাই দিম। ব'লা গৈ থাকোঁ। তো গাইছ মানে একদম পূৰা গা চা ধুই অকণ ফ্ৰেছ হ'লোঁ। তো ফ্ৰেছ হৈ পেলাই পূৰা একদম মানে অকণ গুৱাহাটী টাউনখন অকণ চালোঁৱেই আৰু। তো কালি ভিডিঅ'টো গম পাইছিলে যে মোৰ ৰেইনকোটটো হেৰাই গৈছিলে। তো এইফালে দেখিব পাইছে পূৰা একদম ৰেইনকোটে পূৰা ছাতিয়ে লৈ আহিলোঁ। তো দাদাও আহিছিলে, তো অলপমান ওলাই আহিলোঁ আৰু ভাল লাগিলে ওলাই আহি। তো আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই গাইছ, জয় অসম, গুড নাইট।